ওয়েলকাম টু দ্য ব্লগ গাইজ। আশা করছি সবাই ভালে আহি যোৰহাট জিলা তিতাবৰ কালেন্দি কল্যাণ পৰিষদে হাই স্কুল শিক্ষান্ত পৰীক্ষা আৰু হাই ছেকেণ্ডেৰীকে যিবিলাক ছাত্ৰ ছাত্ৰীয়ে সুখ্যাতিৰে উত্তীৰ্ণ হৈহে অজেৰকে আইজ কালেন্দি সমাজে মাধৱপুৰ চাহ বাগিচাৰ প্ৰেক্ষাগৃহ হয় সম্বৰ্ধনা জনাতেলিহে। গতিকে আইজ ব্লগটা হিয়াছে আৰম্ভ করলি আর তোদেরকে দেখাতে চেষ্টা করব যে কীরকম কালেন্দি সমাজে নিজৰ সমাজের ছাত্র ছাত্রীকে সম্বর্ধনা জানাচ্ছে। গতিকে আশা করলি ভিডিওটা লাস্টলৈকে দেখে থাকবি আর যে কেউ যদি তোমার চ্যানেলে প্রথম আসছি তবে চ্যানেলে সাবস্ক্রাইব করে নিবি। এটা কার্যালয় আমি যদি ভালদৰে ইউটিলাইজ কৰোঁ আমি মোবাইল চাই পেলাই মোবাইল গেমত আমি যদি ব্যস্ত হৈ নাথাকি এই কাম যদি আমি স্মৃতি তৰ্পণ দেখিম আমাৰ কিন্তু এটা লাগে স্মৃতি তৰ্পণটা একেবাৰে সহজ কথা। গতিকে আমি বিশেষ জটিলভাৱে ভাবিব নালাগে। যিগিলা কালেন্দি সমাজত যিগিলা বিষয়ববীয়া আজ আমাদের মাঝে নাইকিয়া যেগিলা মানে সমাজটাকে উন্নতির হকে কাম কৰি গ'ল অজৰ স্মৃতিৰ কাৰণে এই স্মৃতি তৰ্পণ বেদিতা ইয়া স্থাপন কৰিহে। এই যে আমি পৰীক্ষা দেওনাকিটা পাৰ হৈছোঁ এয়া কিন্তু যথেষ্ট নহয়। ইয়া পতাকা উত্তোলনের লগে স্মৃতি বেদিয়ে স্মৃতি তর্পণ করা হলো। ইতিমধ্যে মোর আসা দেরি হয়ে গেল। গতিকে তোদেরকে একেবারে ভিতরে দেখাবো কি কি কার্যসূচী হয়ে আহে। তো দেখে থাকি ভিডিওটা প্রথম সে লাস্টে লাগে এই যে কার্যালয়টা আহে। বহুত পরীক্ষা আছে এটো কাৰণে আমি আমাৰ যিকেইটা অৰ্হতা আছে আমি সেইকেইটা কিন্তু আমি অতিক্ৰম কৰিব পাৰিব লাগিব। গতিকে সেইটো কথা হ'ল যে আমি খুব ভক্তিভাৱে তেওঁ পূজা অৰ্চনা কৰিলে যে যেনে তেনে প্ৰভু আপোনাৰ অভিশাপটো উঠাই ল'ব লাগে। তেতিয়া বহুত সময় যেতিয়া তেওঁলোকে অনুনয় বিনয় কৰিলে কালেন্দি সমাজৰ যোৰহাট জিলা সমিতিৰ উদ্যোগত অনুষ্ঠিত হোৱা এই বিশেষ সম্বৰ্ধনা তথা অভিনন্দন অনুষ্ঠানত সভাপতিত্ব কৰা সন্মানীয় যোৰহাট জিলা সমিতিৰ সভাপতি বিকাশ কালেন্দি ডাঙৰীয়া, লগতে এই মঞ্চৰ আসন গ্ৰহণ কৰা বহুকেইগৰাকী বিশিষ্ট তথা নিমন্ত্ৰিত অতিথি তথা অসম সামৰ্থ্য সংঘ তিতাবৰ শাখাৰ সন্মানীয় সভাপতি বগাই ভূমি ডাঙৰীয়া, যোৰহাট জিলা ভালকৈ নাচব পাৰে কাৰণ সম্বৰ্ধনা জনাই আহে। গতিকে ভিডিও দেখে থাক আৰু আমি এই বসা থকা জেগা আছে এটা দেখাৰ চেষ্টা কৰোঁ যে যিটো সম্বৰ্ধনা জনাই আহে। গতিকে ভিডিও দেখে থাকি বিশাল কালেন্দি ডিভিজন তেখেতকৈ সম্বৰ্ধনা পত্ৰ আগবঢ়াব পাৰে আমাৰ সামৰ্থ্য সংঘৰ সভাপতি বগাই কঞ্জলাই। মজা ফেন থাকে কিন্তু এতিয়া ঘৰলৈ বহু ভাল কৰিলি দেই। যোৰহাট জিলা তিতাবৰ কালেন্দি কল্যাণ পৰিষদে আয়োজন কৰা সম্বৰ্ধনা অনুষ্ঠানে সম্বৰ্ধনা গ্ৰহণ কৰি আঞ্জা মাঝে একজন ছাত্র উপস্থিত আহে। গতিকে ইয়ার মুখে জানাইতে চেষ্টা করবো যে আজ সম্বর্ধনাটা গ্রহণ করি কিরকম লাগলো। তোর নামটা কি ভাইটি? মোৰ নামটো সুমিত কালেন্দি। সুমিত কালেন্দি এটা হেৰি সম্বৰ্ধনাটা লাগিল কিরকম লাগলো? আৰু কোন স্কুল সে পাস করে রহি? কমলাবাড়ি সত্তৰ হাই স্কুল নে কি কি দিল দেখাল? এটা সম্বৰ্ধনা পত্ৰ একটা গামোচা এখন আৰু ফাইলটা। ঠিক আছে, ধন্যবাদ। তোর উজ্জ্বল ভবিষ্যৎ কামনা করলি। আন্দে মাঝে উপস্থিত আহা যি তিতাবৰ কালেন্দি কল্যাণ পৰিষদে আয়োজন কৰা সম্বৰ্ধনা অনুষ্ঠানের সম্বৰ্ধনা প্ৰাপক এগৰাকী শিক্ষাৰ্থী যি আজি সম্বৰ্ধনা গ্ৰহণ কৰিলে।
মুখে জানিলে চেষ্টা করব। অত্যন্ত আনন্দিত। মনিজৰ নামটা কি? আৰু তেখেতৰ এই মনীষা কালেণ্ডি। চিহ্নস্বৰূপে মনীষা আমি আজি এই সম্বৰ্ধনা পত্ৰ কোন স্কুল से उत्तीर्ण हो रही है कौन स्कूल से उत्तीर्ण हो रही বিচাৰো চেলেঘাট গাৰ্লছ হাই স্কুল সেয়েহে আমি আৰু কি সম্বৰ্ধনা জনালো একটা সম্বৰ্ধনা পত্ৰ আৰু এই ফাইলটা আৰু এখনি ফুলাম কাম আছে না এই সম্বৰ্ধনা পত্ৰ গ্ৰহণ কৰিবৰ বাবে উজ্জ্বল ভবিষ্যৎ কামনা করলি। কালেন্দি সমাজ কল্যাণ পরিষদের শ্রমিকের ছাত্রছাত্রী सबके যথেষ্ট সম্মান জানায় और उधर से बेसिक जाने की नहीं पर कल हमके फंड लगे समाज में फंड तो राहत लगे बहुत रात लगा যদি রাতে তো আজ তাহলে নিশ্চয় প্রত্যেক ছাত্রছাত্রীকে এই সম্মান জানাকে সঙ্গে 2000-3000 পয়সা দেন পাতেন না যদি ফান্ড রাতে ওইলে আমি তো बात मैं सबके कहती যে তনিমা সমাজকে রাস্তায় ফান্ড রাখবা 2 টাকা পয়সা জমা সমাজকে ফান্ড যদি রাই সমাজে ইয়ার বহুত ভালো দুই কথা বলুন সমাজ একটা আগত হলে ছুয়া পুতো আগত হলে পয়লা আগে মায় বাপ ভালো নাম্বার 1 নম্বর মায় বাপ যদি ভালো নেই হই ছুয়া পুতা কা জিও ভালো মনে রাখবা আর আজে মই কায়দা তো মনে রাখবা মায় বাপ ঠিক হওয়া পয়লা মায় বাপ যদি ঠিক হই ছুয়া পুতা নিশ্চয় ভালো হবে না आज जैसा माँ बाप यहाँ आए हैं निश्चय सबके छुआ पुता যথেষ্ট के फर्स्ट डिवीजन के सेकेंड डिवीजन के लेटर के स्टार मार्क एगो पाए नहीं पाए है ना तो अतना सब आ गया কিন্তু आज কালে भी समाज ठीक है तुम्हें सम्मान জানালে क्यों জানালে आज तो स्टाफ हड़ताल कर दो स्टैंड करने लगे